নাৰু pronoun আপনাৰ কাৰণে বাঘ নেকি যদি বাঘ আপোনালোকে ভয় খাব নালাগে কাৰণ মোৰ ক্লাস কৰাৰ পিছত আপোনালোকে ফাইটাৰৰ দৰে অ্যাটাক কৰি পেলে pronoun noun total clear কৰিব পাৰিব watch out my video নমস্কাৰ স্বাগতম আকু এবাৰ English spoken part 29 ত আপোনালোকৰ কাৰণে লৈ আহিছো মই chapter pronoun এতিয়া মই লাস্ট ক্লাছত শিকাইছো আপোনালোকৰ নাউন কি আৰু আজিৰ ক্লাছত শিকাম pronoun কি অলপমান আপোনালোকে ইমেজিন কৰকচোন যদি পৃথিৱীত pronoun নহলেতেন তেতিয়া কেনেকুৱা পৃথিৱীটো হলেতেন মই আপোনাক এক্সাম্পল বুজাম নে আপোনালোকক ওয়েট মই আপোনালোকক এটা এক্সাম্পল বুজাইছো আপোনালোকক বুজাম যদি পৃথিৱীত pronoun নহলেতেন তো পৃথিৱীটো কেনেকুৱা হলেতেন এটা প্ৰ্যাকটিক্যাল চাম হাই তোমাৰ নাম কি জোৰকে কোৱা আকাশ আকাশৰ ঘৰ ক'ত আকাশৰ দেউতাৰ নাম কি আকাশে কি ভাল পায় আকাশে কি খেলে आकाश চাও ইয়ে তো আকাশ কিন্তু যে মই বারে বারে আকাশ আকাশ কৈ থাকিম তেতিয়া ই ভাবিব বেলেগৰ কথা কৈছো দিস ইজ দা প্ৰবলেম যদি প্ৰিপজিশন যদি pronoun নহলেতেন তেতিয়া এনেকুৱা ঘটনা হলেতেন মই বারে বারে কইলেতেন আকাশৰ ঘৰ ক'ত আকাশে কি ভাল পায় সেই কাৰণে তো আকাশৰ ঘৰনে তেতিয়া মই আকাশ তোমাৰ ঘৰ ক'ত দাল বসি তুমি কি ভাল পোৱা আকাশৰ ঘৰনে তুমি ইউজ কৰিলো তোমাৰ দেউতা কি কৰে আকাশৰ ঘৰনে তোমাৰ দেউতা ইউজ কৰিলো these are the sound jot ami শিকিব পাৰিম what is a pronoun so without wasting the time video start কৰিছো part number 29 আৰু নিশ্চয় আপোনালোকে কমেন্ট লাইক এন্ড সাবস্ক্ৰাইব কৰিব মোৰ লগত ষ্টাৰ্ট হোৱা and thank you for joining my classes আকাশ bye bye meet you in the next video মই আজি ক্লাস লৈছো pronoun আপোনালোকে গমে পাইছে pronoun এতিয়া যদি pronoun নহলেতেন কি হলেতেন আপোনালোকে ভালকৈ গম পাইছে pronoun মানে হৈছে নাউনৰ খলনি ব্যৱহাৰ হোৱা নাউনৰ খলনি ব্যৱহাৰ হোৱা পদবোৰক কি বুলি কোৱা হয় pronoun বুলি কোৱা হয় ই আগতে কৈ দিছে pronoun মানে ইয়াৰ পৰিৱৰ্তে মই আহিম মানে নাউনৰ পৰিৱৰ্তে মই আহিম গতিকে ইয়াক pronoun বুলি কয় এতিয়া মই আপোনালোকক বুজাম বা এক্সপ্লেইন কৰিম কি pronoun ইংৰাজীত কিমান প্ৰকাৰ আৰু ইয়াৰ ব্যৱহাৰটো আমি কেনেকৈ কৰিব পাৰো ডেসক্ৰিপচনৰ মোৰ লিংক দিম ইনষ্টাগ্ৰামৰ আপোনালোকে ফলো কৰিব মোৰ এফবি পেজ আছে পেজটো ফলো কৰিব আপোনালোকে ইংলিশ শিকিব পাৰিব সো আজি ক্লাছত pronoun কিমান প্ৰকাৰ আৰু pronoun কেনেকৈ ইউজ কৰিব পাৰি সো লেটস ষ্টাৰ্ট দা ভিডিও গতিকে মই স্ক্ৰিনত আপোনালোকক দিলো ইয়া আপোনালোকে লিখি লব আৰু এটা কথা লগতে কৈ দিও আপোনালোকক এটা মই চাৰ্ট দিছো এটা মই ফটো এতিয়া বৰ্তমান আপলোড কৰি আছো আপোনালোকক দেখুৱাই আছো এই ফটোত আপোনালোকে চাওক pronounৰ আকৌ ডিফাৰেন্ট কেইটামান এক্সট্ৰা সেগমেন্ট দিয়া আছে য'ত নেকি সাবজেক্টিভ pronounত আছে I you he she it we you and they তাৰ পিছত অবজেক্টিভ pronounত আছে me you him her it us you them then possessive pronounot ase my your his her its our your their then ako ase possessive pronounot ase mine yours his hers ours yours their aro reflexive pronounot ase myself yourself himself herself itself themselves and themselves these are the pronoun এই pronoun বিলাকক যদি আপোনালোকে সঠিককৈ ইংৰাজীত ইউজ কৰিব পাৰে আপোনালোকে ধুনীয়াকৈ ইংলিশ কৰিব পাৰিব মই নাউন শিকাইছো নাউন আৰু 5 টাইপ আপোনালোকে ভালকৈ শিকাইছিলো কি শিকাইছিলো proper noun common noun collective noun abstract noun and material noun এতিয়া মই কি কলো pronoun কলো pronounৰ কি pronoun কলো subjective pronoun objective pronoun reflexive pronoun তারে ডেমনস্ট্রেটিভ pronoun ডিফারেন্ট টাইপ অফ pronoun মই কৈ গলো আপোনালোকক ডেসক্ৰিপচনত লিংক দিম আৰু ক্লাস 8 9 10 ৰ ষ্টুডেন্ট বিলাকে তো লিখি লিলে হল কথা অলছাৰ আপনি নাউন pronoun কৈ আছে ইংলিশ স্পোকেন টু কেতিয়া শিকাব ইয়েস মোৰ এই বিলাক ভিডিও আপোনালোকে চাব পার্ট 1 ৰ পৰা 30 লৈকে মই টেকনিক দিছো আপোনালোকে টেকনিক বিলাক চাব ধুনিয়াকৈ ইংলিশ কমপ্লিট কৰিব আজিৰ কাৰণে এইখিনিয়ে কালি লগ পাম নতুন ভিডিওত verb কাক বলে verb টাইপ কিমান আৰু verb কেনেকৈ ইংৰাজীত ইউজ হয় So watch my next video part 30 আপোনালোকে ভিডিও বিলাক চাবো আনলৈ পঠাবো আৰু চ্যানেল সাবস্ক্ৰাইব কৰিব